নমস্কাৰ, আজি হৈছে 22 আগষ্ট। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত আহিছোঁ। আহক ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জানো। বেংকৰ ঋণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক বিশেষ ঘোষণা। ৰেহাইৰ বাবে 1712 গৰাকী লোকে আবেদন কৰিছে। 4খন জিলাত সৰ্বমুঠ 2 লাখ লোকৰ ঋণ আছে। 31 আগষ্টলৈকে আবেদন কৰিব পাৰিব। বানাক্ৰান্ত লোকৰ বাবে কৰা হৈছে যে বেংকত যিসকল লোকে ঋণ লৈছিলে সেই ঋণসমূহ তেওঁলোকে আবেদন কৰিব লাগিব। তেওঁলোকৰ যি এতিয়ালৈকে বৰ্তমান 4খন জিলাত সৰ্বমুঠ 2 লাখ টকাকৈ ঋণ আছেই। 21 আগষ্ট হৈছে শেষ সময়সীমা। আপোনালোকে 21 আগষ্টৰ আগত আবেদন কৰিব লাগিব। ইয়াৰ পিছতে পৰৱৰ্তী হৈছে যে দেখা গৈছে যে যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লক্ষ্য প্ৰদেশ কংগ্ৰেছৰ। গৌৰৱ গগৈ ডাঙৰীয়াদেৱে কৈছে যে ছেপ্টেম্বৰত প্ৰথম সপ্তাহত গুৱাহাটীত আয়োজন কৰা হ'ব ইয়থ কনক্লেভ। কনক্লেভৰ প্ৰস্তুতিৰ বাবে গৌৰৱ গগৈ গঠন কৰিলে 7জনীয়া কমিটি, অৰ্থাৎ যুৱ প্ৰজন্মক আকৰ্ষিত কৰি তেখেতে 7জনীয়া কমিটি গঠন কৰিছে। ইয়াৰ পিছতে দেখা গৈছে যে পুনৰ অনুষ্ঠিত হ'ব UGC নেট পৰীক্ষা। নেশ্যনেল টেষ্ট এজেঞ্চি যি পৰীক্ষা আছে UGC ফালৰ পৰা আছে। UGC পৰীক্ষাৰ আপোনালোকে দেখা পাইছে যে যিসমূহ বিষয় আছে ইংৰাজী, বাণিজ্য, সমাজতত্ব, এইসমূহ ছাবজেক্টৰ বাবে আপোনালোকে NTA এক্সাম পাতিব, পৰীক্ষা পাতিব। 9 ছেপ্টেম্বৰত ইংৰাজী বাণিজ্য পৰীক্ষা আৰু 10 ছেপ্টেম্বৰত সমাজতত্বৰ পৰীক্ষা। ইয়াৰ পিছতে দেখা গৈছে যে চৰকাৰী স্কুলৰ ফটো ভিডিঅ' ৰাজহুৱা কৰাৰ লায়ক নহয়। স্বীকাৰ কৰিলে ডাবল ইঞ্জিন থকা ৰাজস্থানৰ বিজেপি চৰকাৰে CJPৰ স্কুল ঠিক কৰোঁ অভিযানত থৰকাচুটি হেৰুৱাই ৰাজস্থান চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা। ৰাজস্থানৰ চৰকাৰী বিদ্যালয়ৰ ফটো ভিডিঅ' ছাত্ৰ শিক্ষক আদিৰ সাক্ষাৎকাৰ ল'বলগীয়া হ'লে আগতীয়াকৈ প্ৰধান শিক্ষকৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক। অৰ্থাৎ যিসমূহ চৰকাৰী বিদ্যালয় আছে তাত যিবোৰ ভিডিঅ' ফটো ছাত্ৰ ছাত্ৰীৰ সাক্ষাৎকাৰ আদি সকলোসমূহৰ বাবে তাত থকা সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা অনুমতি প্ৰথমে ল'ব লাগিব। বিনা অনুমতিত কোনো স্কুলৰ ফটো ভিডিঅ' ছাত্ৰ শিক্ষকৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰিলে গোচৰৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ পিছতে দেখা গৈছে যে PM কিষাণক লৈ পেলাই বৰ্তমান সময়ত কোৱা হৈছে যে PM যৌথ পৰিয়ালে একেখন চালিৰ তলত থকা ভাই ভনীসকলে PM কিষাণৰ সুবিধা পাবনে? পৰিয়ালৰ সংজ্ঞা। PM কিষাণৰ আঁচনিৰ অনুসৰি পৰিয়াল মানে স্বামী, পত্নী আৰু তেওঁলোকৰ নাবালক সন্তান সুবিধা লাভ কৰাৰ চৰ্ত আছে। সেই চৰ্তসমূহৰ অধীনত তেওঁলোকে পাব। তিনিওজনে ভাতৃয়ে পৃথককৈ সুবিধা লাভ কৰিব পাৰিব যদিহে তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নামত খেতি কৰিব পৰা মাটি থাকে। প্ৰাপ্তবয়স্ক ভাতৃসকলৰ ক্ষেত্ৰত সকলো ভাতৃ প্ৰাপ্তবয়স্ক হয়। তেওঁলোকে পৃথক স্বাধীন পৰিয়ালৰ শ্ৰেণীত আহিব। ভূমি বিভাজন নহ'লে কি হ'ব? যদি মাটি এজন ভাতৃ বা পিতৃৰ নামত থাকে আৰু পূৰ্বপুৰুষৰ ভূমি বিভাজন হোৱা নাই তেন্তে বাকী ভাতৃয়ে সুবিধা নাপাব। গুৰুত্বপূৰ্ণ খবৰ এইসমূহে আছিলে। যদি আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাইছে তে ভিডিঅ'টো লাইক কৰিব। লগতে আৰু নতুন নতুন খবৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। আৰু আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ বন্ধুবৰ্গ যদি আপোনালোকে PM কিষাণৰ টকা দ্বিতীয় কিস্তিৰ পোৱা নাই বা পাব তে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এইসমূহ আপডেট পায়। লগতে আজিৰ এই ভিডিঅ'টো জড়িত হৈ থকাৰ বাবে ধন্যবাদ।